কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে চবে ভালে আছে। মাতটো চাগে ভালকৈ শুনা নাই কাৰণ ওচৰৰ নামঘৰটোত সকাম হৈ আছে, চ' মাতটো ইমানকৈ চাগে ভালকৈ শুনা পোৱা নাই। আজি যাওঁ টাউনলৈ অলপ ওলাই, ক'ত যাওঁ কি কৰোঁ সকলোবোৰ আপোনালোকক দেখা যাম। ত' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এইফালে হাফত চেণ্ডেল লৈ লৈছোঁ, ৰাস্তাটো পানী কেনেকুৱা অৱস্থা আপোনালোকক দেখাই আছোঁ। ৰাস্তাটো পানীয়ে পানী বোকাই বোকা, কি ক'ব যাব নোৱাৰি। টুমটুমৰ পৰা নামিলোঁ। ইয়াত দেখিছে বিশাল মাৰ্কেট, মানুহ দেখিছেনে নাই কিমান ভিৰ, যাব নোৱাৰি। মানে প্ৰথম গেটত সোমাওঁতে দেখিছেনে কিমান মানুহ ভিৰ, প্ৰথম সুধিছে বহুত মানুহে দেখিছেনে কিমান মানুহ চাওকচোন, বহুত বেছি ভিৰ, ক'বই নালাগে। আৰু যোনদিনা অপেনিং কৰিছে সেইদিনাটো একেবাৰে মানে সোমাবলৈ ৰাস্তা নাই, এনেকুৱা ভিৰ হৈছে। মানে আপোনালোকে ইমান মানুহ ভিৰ হ'ব, কাৰণ 28 তাৰিখৰ পৰা অপেনিং হৈছে। আমি সেইদিনা আহিব নোৱাৰিলোঁ, অসুবিধা আছিলে। আজি আহিলোঁ, চাই আছোঁ কি লওঁ কি নলওঁ। চ' ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকিছে। পইচা দিব লগা হওঁতে কিমান ভিৰ, আহোঁতে কমেও 1 ঘণ্টামান লাগিল। আৰু লাইনত বহুত মানুহ আছিলে যে, আৰু বস্তুবোৰ লৈছোঁ 10 টকাকৈ এটা বেগ কিনিব লগা হৈছে। ভাগ্য ভাল, এইটো মনা আনিছিলোঁ, সেইটো কাৰণে মনাটোতে ভৰাই ল'লোঁ। এতিয়া আৰু কিবা কিবি কিনিবলগীয়া আছে, কিনি লওঁ। এতিয়া আহিলোঁ শনি বজাৰত, কাৰণ ঘৰৰ অলপ কিবা কিবি শাক চব্জি ল'বলৈ আহিলোঁ। মৰিগাঁৱৰ পৰা আহিলোঁ, মানে ইমান একো দেখাব নোৱাৰিলোঁ কাৰণ হাতত মনা আৰু এনেকৈ বস্তু আছে, চ' ভিডিঅ' কৰিব বহুত দিগদাৰ হৈছিলে। জলপান কেইটামান খাইছিলোঁ, বিয়াত উগা আহি আছে। বস্তুখিনি কি কি আনিছোঁ আপোনালোকক দেখাই আছোঁ। এইফালে এইকেইটা ল'লোঁ টিফিন বাতি, বিশালৰ পৰা লৈছোঁ 99। ক'ত আছিলে দামটো? ইয়াতে আছিলে, ৰ'ব 99 নাই, দামটো এই চিগা হৈ আছে এইখিনি। তাৰপিছত এইফালে সেয়া কাপোৰ মেলিবৰ কাৰণে ক্লিপ লৈছোঁ। তাৰপিছত ফেচ ৱাছ, ক্ৰীম, পাউডাৰ, তাৰপিছত এইটো চাৰ্ফ, তালা, কলগেট, এইবোৰ আৰু চাওক। আৰু এইফালে এইটো কাপোৰ আছে, ইয়াত আইনা ফণি আছে কিবা কিবি আছে। এইখন তুলি কিনি আনিছোঁ, চ' যি যি লাগে একেবাৰে বান্ধি লৈছোঁ। কিয়নো এইবোৰ লৈছোঁ, ক'ত যাওঁ, চ' সকলোবোৰ আপোনালোকক আহি থকা ব্লগত জনাই আছোঁ। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰা আছিলে। বাই।